আজি মই ব্লগটো মোৰ নাইট ডিউটিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া হ'ল মোৰ ফ্ৰেণ্ড কবিতা আৰু এয়া হ'ল মোৰ ফ্ৰেণ্ড দীপন্তিতা বৰ্ণালী গগৈ আৰু আমি কিছুমানে মিলি বৰ্ণালী গগৈ ৰিলছটোত মানে তোমাৰ ৰিলছ বনালোঁ, চবকে চাব হা। চ' মোৰ মানে ব্লগত তোমালোকক বুলি কেনেকুৱা লাগিছে প্লিজ কোৱা অলপমান। বহুত বেয়া লাগিছে, উপায় নাই এতিয়া কি কৰিম। ঠিক আছে, আৰু তুমি কোৱা। মই কি ক'ম নো আৰু মোৰ ক'বলৈ ভাষা নাইকিয়া হৈ গ'ল। কিন্তু কিবা এটা ভাষাটো কোৱা। তুমি ইংলিছতে এষাৰি কোৱা, নহ'লে তুমি মালায়ালমতে এষাৰি কোৱা। নহ'লে উৰ্দু ভাষাত হ'লেও এষাৰি কৈ দিয়া, কিন্তু এষাৰি কোৱা। নাই মই একদম মোৰ মুখৰ পৰা মাতি দাদা এষাৰি পঢ়িম পাহৰিলি আমি যে ৰাস হৈছিলে ইয়াত পঢ়িম দাদা বহুত কষ্ট পাইছো দাদা। পঢ়িম এইটো দাদা, পঢ়িম দাদা। ইতা তুমি এনেকৈ কৈছা? শুনিছেনে গাইজ তেওঁলোকৰ কথা? কি কিয় থা কবিতা কি আছিল কবিতা এইকেইটা মানে মোৰ চুলি মানে একদম বেয়া কৰি দিব। গাইজ বেয়া নাপাব দেই, অকণ ফূৰ্তি কৰিলোঁ। বেয়া নাপাব বুলি কৈ দিয়া, আকৌ বেয়া পাই যাব পাৰে নহয়। বেয়া নাপাব দেই, কবিতা নাপাব দেই। অঁ বেয়া নাপাব দেই।